চাৰিওফালে সমুদ্ৰ আৰু তাৰ মাজৰ এটা সৰু জেগাটোক আইলেণ্ড বুলি জনা যায়। এই পৃথিৱীখনত বহুতো আইলেণ্ড আছে, তাৰে ভিতৰত কিছুমান বহুত ধুনীয়া ধুনীয়া আইলেণ্ড আছে আৰু তাৰে ভিতৰত কিছুমান ইমান মিষ্টেৰিয়াছ আইলেণ্ড আছে যে এই জেগাটোত কোনো মানুহে এতিয়ালৈকে ভিজিট কৰিব পৰা নাই। তেনেকুৱা টাইপৰে আইলেণ্ড আমাৰ ইণ্ডিয়াতো এক্সিষ্ট কৰে। এনেকুৱা টাইপৰে এটা আইলেণ্ড আমাৰ ইণ্ডিয়াতো আছে, যি আইলেণ্ডৰ হয়তো আপোনালোকে নামো শুনা নাছিল আৰু দেখিও পোৱা নাছিল। এই আইলেণ্ডটো হ'ল নৰ্থ চেণ্টিনেল আইলেণ্ড। এই আইলেণ্ডক মৃত্যুৰ আইলেণ্ড বুলিও কোৱা হয়, কিয়নো এই আইলেণ্ডত কোনোবা মানুহ এবাৰ গুচি গ'লে আকৌ এই মানুহ কেতিয়াও ঘূৰি নাহে। এই আইলেণ্ডটো ইমান মিষ্টেৰিয়াছ হোৱাৰ কাৰণনো কি? এই ভিডিঅ'টোত আমি এই গোটেইখিনি কথা ধুনীয়াকৈ আলোচনা কৰিম, কিয় এই আইলেণ্ডক মৃত্যুৰ আইলেণ্ড বুলি কোৱা হয়, লগতে এই আইলেণ্ডটো কিয় ইমান মিষ্টেৰিয়াছ। চ' ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদি আপুনি আমাৰ চেনেল নতুনকৈ ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব, লগতে ভিডিঅ'টো ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি দিব। চ' বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। গভৰ্ণমেণ্টৰ ল'ৰ হিচাপত আমি ভাৰতীয় মানুহে ভাৰতৰ যিকোনো জেগাতে ঘূৰি ফুৰিব পাৰিম, কিন্তু ভাৰতৰে এনেকুৱা এটা জেগা যাক নৰ্থ চেণ্টিনেল আইলেণ্ড বুলি জনা যায়, এই আইলেণ্ডত যোৱা ভাৰত চৰকাৰে বন্ধ কৰিছে। এই আইলেণ্ডটো আছে আন্দামান আইলেণ্ড আৰু বে অফ বেংগলৰ মাজত, আৰু এই আইলেণ্ডটো মেইনলি দক্ষিণ আন্দামানত অৱস্থিত। এই আইলেণ্ডটোত এনেকুৱা জনজাতিৰ লোকে বাস কৰে যে এই মানুহবিলাকক বাহিৰৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই, আৰু লগতে এই জেগাটোত কোনো বাহিৰৰ মানুহ গ'লে এই আইলেণ্ডত থকা মানুহবিলাকে মাৰি পেলায়। আপোনালোকে এই কথাটো জানি আচৰিত হ'ব যে এই মানুহে ইয়াত প্ৰায় ৬,০০০ বছৰ ধৰি বসবাস কৰি আছে, কিন্তু এই কথাটো কোনেও নাজানে যে এই আইলেণ্ডত থকা মানুহবিলাকে কি খায় আৰু কি ভাষাৰে কথা বতৰা কৰে। লগতে আপোনালোকে এটা কথা জানি আচৰিত হ'ব যে এই আইলেণ্ডত এতিয়ালৈকে কোনো মানুহে যাব পৰা নাই। এটা ৰিপৰ্টৰ ভিত্তিত এই কথাটো জনা গৈছে যে এই আইলেণ্ডৰ যিবিলাক মানুহে বাস কৰে, এইবিলাক মানুহৰ জনজাতি জাৰৱা জনজাতিৰ বুলি কোৱা হয়। আৰু এই আইলেণ্ডৰ যিবিলাক মানুহে বাস কৰে, এই মানুহবিলাক বাহিৰৰ পৰিৱেশৰ লগত কোনো জ্ঞাত নাই। এই মানুহে নিজৰ পৰিৱেশতে থাকে আৰু কেতিয়াও বাহিৰৰ পৰিৱেশৰ লগত সিহঁতৰ মোকামিলা নাই। আমেৰিকাৰ এজন টুৰিষ্ট নাম আছিলে জন এলেন চাও। এই মানুহজনে এই আইলেণ্ডৰ কথা শুনি এই আইলেণ্ডৰ মানুহৰ লগত কথা বতৰা পাতিবলৈ, লগতে এই আইলেণ্ডত ভিজিট কৰিবলৈ আহিছিলে, আৰু বৰ্তমান সময়লৈকে এইটো জনা নগ'ল যে তেওঁৰ লগত কি হ'ল। আৰু তাৰ ওচৰৰে পৰা এই আইলেণ্ডৰ ওচৰতে যিবিলাক ফিচাৰমেন আছিলে, যিবিলাকে মাছ ধৰিবলৈ গৈছিলে, তেওঁলোকে দেখিছিল যে এই আমেৰিকান টুৰিষ্ট জন এলেন চাওক এই আদিবাসী বা এই আইলেণ্ডৰ মানুহখিনিয়ে ধৰি লৈ গৈছিলে, আৰু এই টুৰিষ্টজনক এই আইলেণ্ডত থকা মানুহে ধৰো আৰু কাৰেৰে মাৰি পেলালে। আৰু সেই সময়তে এই মানুহজনক ৰেস্কিউ কৰিবলৈ ইণ্ডিয়ান কোষ্ট গাৰ্ডৰ টীম গৈছিলে হেলিকপ্টাৰ লৈ, কিন্তু তেওঁলোকো তালৈ যাব নোৱাৰিলে। আৰু যেতিয়া হেলিকপ্টাৰ লৈ গৈছিলে, সেই সময়তে ইয়াত থকা লোকসকলে তেওঁলোকক ধনু আৰু কাৰেৰে মাৰিবলৈ আৰম্ভ কৰিলে, সেইকাৰণে তেওঁলোক ঘূৰি আহিবলগীয়া হ'ল। সেইকাৰণে এই জেগাটোত যাবলৈ গভৰ্ণমেণ্টেও বন্ধ কৰি দিছে, আৰু এই জেগাটো এটা অজ্ঞাত জেগা হৈ পৰিছে আৰু কোনো মানুহে এই জেগাটোত ভিজিট নকৰে। চ' আই হোপ কি আপোনালোকক এই ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ ভিডিঅ'টো লাইক কৰি, যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নেক্সট তেনেধৰণেৰে এনেকুৱা ইণ্টাৰেষ্টিং আপোনালোকে ফেক্ট জানিবলৈ পাব। চ' আজিৰ কাৰণে ইমানেই আছিলে। নেক্সট ভিডিঅ'ত লগ পোৱাকৈ থেংক ইউ ফৰ ৱাচিং।